So hello viewers, I am Zahanuddin and welcome to my YouTube channel JU. So friends, আজি ভিডিওটো অলপ ব্যতিক্ৰমী ধৰণৰ হ'বলৈ গৈ আছে কাৰণ আজি ভিডিওটো এনেকুৱা ধৰণৰ যে আপোনাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড বা কোনো এজন মানুহৰ যদি বাৰ্থডে থাকে সেই মানুহজনৰ নামৰ ওপৰত ভিত্তি কৰি এটা বাৰ্থডে সং যদি বনাই তেওঁক উইশ কৰি দিব পাৰো তেনেহলে কেনেকুৱা ধৰণৰ হলেহেতেন হি কিমান আনন্দ পালেহেতেন সো এটো কেনেকৈ কৰিব পৰা যায় এজন মানুহৰ যদি বাৰ্থডে থাকে আৰু তাৰ নামত যদি এটা গান বনাই এটা বাৰ্থডে গান বনাই যদি তেওঁক উইশ কৰিব পাৰো এটো কেনেকুৱা ধৰণৰ হয় সো এটোৰ ওপৰত লক্ষ্য ৰাখি আজিৰ এই ভিডিওটো বনাবলৈ ওলাইছো সো फ्रेंड्स আশা ৰাখিলো ভিডিওটো সম্পূৰ্ণ আপোনালোকে চাব সম্পূৰ্ণ চালে আপোনালোকে গম পাবো যে কেনেকৈ ভিডিওটো বনাব পৰা যায় সো লেটস গো স্টার্ট টুডে ইজ ভিডিও So friends, এই কামটো কৰিবলৈ হলে প্ৰথমে আপোনাৰ মোবাইলৰ ভাল লগা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব মই মোৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো গুগল ব্ৰাউজাৰটো ওপেন কৰি ইয়াতে সাৰ্চ বাটনত সাৰ্চ কৰিব লাগিব one happy birthday dot on happybirthday.com লিখি আপোনালোকে সাৰ্চ কৰিব সার্চ কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস উলাই আহিব এনে লেখা আছে হ্যাপি বাৰ্থডে সং ইয়াতে ক্লিক কৰিব সো এনেকুৱা এটা ইন্টাৰফেস আহি যাব ইন্টাৰফেস আহি যোৱাৰ লগে লগে ইয়াতে আপুনি ফাইন্ড ইওর নেম ইয়াতে ক্লিক কৰি আপোনাৰ প্ৰিয় মানুহজনৰ নাম ইয়াতে সাৰ্চ কৰিব লাগিব আই মিন যাৰ নামত আপুনি যাৰ নামত আপুনি সংটো বনাব বিচাৰিছে তাৰ নাম ইয়াতে লিখি দিব মই দেখুৱা অনুসৰি মই মোৰ নিজৰ নামে লিখি আছো মোৰ নিজৰ নামটো হল জাহান JAHAN জাহান লিখি সাৰ্চ কৰিব ইয়াতে সাৰ্চ বাটনত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে ইয়াতে আপোনাৰ নামটো শো কৰিব এইখিনিত ইয়াতে যে হলুদ কালাৰত ইয়াতে সাৰ্চ কৰিছে ইয়াতে মোৰ নামটো আহি গৈছে ইয়াতে মই ক্লিক কৰি দিলো ক্লিক কৰাৰ লগে লগে এই প্লে বাৰ্থডে সং বুলি ইয়াতে লেখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ ওলাব আৰু এইটো হল আপোনাৰ গানটো আহি গৈছে মই এটা ক্লিক কৰি দেখাই আছো Happy birthday Jahan happy birthday Jahan happy birthday So friends আপোনালোকে শুনিব পালে মই মোৰ নাম দি এটা হ্যাপি বাৰ্থডে সং বনাইলো ইয়াতে যে সার্চ বাটন আছে তাতে আপুনি আপোনাৰ প্ৰিয় মানুহটোৰ নাম লিখিব আই মিন যাৰ বাৰ্থডে তাৰ নামটো লিখিব সো এটো লিখি ইয়াতে ডাউনলোড সং বুলি লেখা আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাউনলোডিং শুরু হয় ইয়াতে ফৰ ক্যাপচাৰ কোডটো ইয়াতে লিখিব লাগিব 4PPKP লিখি আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে মানে ইয়াতে ডাউনলোড বুলি লিখা আছে এই ডাউনলোডত আপোনালোকে ক্লিক কৰি দিব বাস আপোনালোকৰ ডাউনলোড হৈ যাব সো আপোনালোকে গম পালে যে কেনেকৈ এজন মানুহৰ নামৰ ওপৰত ভিত্তি কৰি এটা মানে বাৰ্থডে সং বনোৱা হয় সো फ्रेंड्स এনেকুৱা ধৰণৰ নিত্য নতুন আপডেট পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি এনেকুৱা ভিডিও আপোনালোকৰ লাগে বা কেনেকুৱা ধৰণৰ ভিডিও লাগে নিশ্চয় কমেন্ট কৰিব সো আজিৰ কাৰণে সামৰিছো টিল দেন টাটা বাই বাই আৰু জয় আই